যিখিনি মানুহ মহ বংশ বুলি কয়, মহ বংশ মানুহখিনি যিখিনিয়ে হিন্দু ধৰ্ম নলৈছিল, যিখিনি মানুহক জয়ধ্বজ সিংহই হিন্দু ধৰ্ম নোলোৱাৰ কাৰণে এঘৰীয়া কৰিছিল, সেই মোহন দেওধাই বাইলুংসকলে আজিকো প্ৰতি এটা পৰম্পৰা, সাংস্কৃতিক পৰম্পৰা মানি চলে। সেই সাংস্কৃতিক পৰম্পৰা অনুসৰি এটা কথা কোৱা হয় যে সাপেও নাখায়, বাঘেও নাখায়, জমেও থাকে দৰাই। সাপেও নাখায়, বাঘেও নাখায়, জমেও থাকে দৰাই, যাৰ থাকে উপৰিপুৰুষৰ সহায়। অৰ্থাৎ উপৰিপুৰুষৰ যদি আমাৰ সহায় থাকে, উপৰিপুৰুষে যদি আমাক যদি পোন হৈ থাকে, উপৰিপুৰুষ যদি চিধা থাকে, আমাক সাপেও নাখায়, বাঘেও নাখায়, জমেও আমাক দৰ কৰিব বুলি কৈছে। আকৌ কৈছে যে চালে নেৰাখে, বেৰে নেৰাখে, নেৰাখে তিডোখৰ দেও। চালে নেৰাখে, বেৰে নেৰাখে, নেৰাখে তিডোখৰ দেও। মৰামিতকে নেৰাখিলে ৰাখোতা নাই কেও। গতিকে মৰামিতকে আমাক ৰাখিব। আমাৰ টাই মানুহবিলাকৰ এটা পৰম্পৰা আছিল, কি জানেনে? চুলে চোৱা নহয়, খালে জাত নেযায়। আমাৰ সাংঘাতিক ধৰ্ম। এইটো আমুকাই চুলে, এইটো আমুক হ'ল, এইটো আমুকে অহনীয়া, এইটো অভগতীয়া, আমুক তামুক, এইবোৰ টাই সংস্কৃতিত নাই। মেডাম মেফি তাৎপৰ্য সেইবিলাকতে। আমি সকলোৱে চোৱা, সকলোৱে ৰন্ধা, সকলোৱে দিয়া, সকলো বস্তু আমি সকলোৱে খাব পাৰোঁ। তাৰ জৰিয়তে অসমীয়া জাতি বা আহোম জাতি গঢ় লৈছিল। এই মহান পৰম্পৰাৰ জৰিয়তে কিছু লোৱা, কিছু দিয়া, মিলা আৰু মিলোৱা যি চুকাফাই আদৰ্শ দেখুৱাইছিল, সেই আদৰ্শ ৰবীন্দ্ৰনাথ ঠাকুৰে বহুত পিছত এইটো কৰিছে। এই কথাষাৰ কৈছে, সেই কথাষাৰ ভূপেন হাজৰিকাৰ পিছত গীত গাইছে, কিছু লোৱা, কিছু দিয়া, মিলা মিলোৱা। কিন্তু চুকাফাই 1228 খ্ৰীষ্টাব্দত এই মুলুকলৈ আহি তেতিয়াই কৈছিলে, আমি কিছু ল'ব লাগিব, কিছু দিব লাগিব, মিলাব লাগিব আৰু মিলিব লাগিব। সেইকাৰণে পৰৱৰ্তী সময়ত জয়ধ্বজ সিংহ নামৰ স্বৰ্গদেউজনে হিন্দু ধৰ্ম লৈছিল। যি আহোম জাতিয়ে ৰজা আৰু ঈশ্বৰৰ বাদে কাৰো ওচৰত মূৰ নোদোৱাইছিল, সেই আহোম জাতিয়ে সেই সময়ত গোসাঁই মহন্তৰ ওচৰত শৰণ লৈছিলে, শৰণ ভোজন লৈছিল। ভৰিত ধৰি দীঘলকৈ কৰি দিছিল, শৰণ ভোজন লৈছিল। আৰু ৰজাই শৰণ ভোজন লৈ সকলোকে ঘোষণা কৰিছিলে, দা ডাঙৰীয়া, আমাৰ গোহাঁই সকল, মানে বৰবৰুৱা, বৰফুকন, যিমান দা ডাঙৰীয়া আছে সকলো ওচৰত কৈছিলে। পায়েকসকলৰ মাজতো কৈছিল যে ৰজা ধৰ্মই প্ৰজা ধৰ্ম হোৱা উচিত, সকলোৱে ধৰ্ম ল'ব লাগে। সেইবুলি সকলো মানুহ হিন্দু ধৰ্মলৈ গ'ল। কিন্তু আমি মেডাম মেফি যে পাতিছোঁ, মেডাম মেফিৰ জৰিয়তে আমি আকৌ পুৰণা আমাৰ যি কাহানী, চুকাফাৰ যি দৰ্শন, সেই দৰ্শনলৈ আমি ঘূৰি আহিবলৈ বিচাৰিছোঁ। সেই দৰ্শনত কি আছে? আমাৰ মাজত উচ্চ নিচ, বৰ্ণ, বৈষম্য, ধৰ্ম, সংকীৰ্ণতা এইবোৰ একো নাই। গতিকে আমি বৰ্ণ, বৈষম্য, উচ্চ নিচ, জাত পাত একো নাইকিয়া এখন সমাজ আকৌ আমি গঢ়িব লাগিব। তেহে আমি জাতিটো জীয়াই থাকিম। এইটো হৈছে চুকাফা দৰ্শন আৰু আজি সেই দৰ্শন। মই আপোনালোকক এতিয়া মেডাম মেফি সম্পৰ্কত দুটামান কথা চমুকৈ ক'ম। প্ৰথম কথা, আমি দুটা আপোনালোকক উপমা দিলোঁ যে বিজ্ঞান, যিটো প্ৰাকৃতিক বিজ্ঞান আৰু প্ৰাকৃতিক বিধান। এই যে মেডাম মেফি পাতোঁ, এইটো প্ৰাকৃতিক বিজ্ঞান। আৰু ইয়াত যিটো মেডাম মেফি পতা যিটো বিধান আছে, এই বিধানটো প্ৰাকৃতিকে এটা বিধান। আমি ঘৰত সকলোৱে উপৰিপুৰুষক পুলিন পুঠাও বুলি কয় টাই ভাষাত। পুলিন পুঠাওক আমি তৰ্পণ কৰোঁ বা বছৰেকীয়া পাতোঁ, ছমহীয়া পাতোঁ, এনেকুৱাবিলাক পাতোঁ মানুহ মৰিলে। কিন্তু আমাৰ টাই পৰম্পৰা মতে মানুহ মৰিলে ঘাই ঘৰৰ দাম চুকত ঘৰৰ যিসকল মৃতক সেইসকলক তৰ্পণ কৰে। আৰু তাত তৰ্পণ কৰোঁতে যিবিলাক তাত নৈবদ্য দিয়ে, সেইবিলাক বজাৰৰ পৰা কিনি অনা বস্তু নহয়, সেইবিলাক ঘৰতে উৎপাদন কৰা বস্তু। কাৰণ জাতীয় উৎপাদনী অৰ্থনীতি ভেটিতহে চুকাফাই জাতিটো গঢ়িছিলে আৰু জাতিটো সেইধৰণে চলিছিলে। আমি এই কথা মনত ৰাখিব লাগিব যে আমি কেতিয়াও আমাৰ মেডাম মেফি পাতোঁতে ইয়াতে আমি যিবিলাক বস্তু দিওঁ, সেইবিলাক দোকানৰ বস্তু আমি ইয়াত আনি কেতিয়াও নিদিওঁ। যিবিলাক দিওঁ সেইবিলাক আমি নিজে উৎপাদন কৰা, আমাৰ বাৰীত, আমাৰ পথাৰত আমি উৎপাদন কৰা বস্তু। আমি যদিহে আমি জাতিটোক ৰক্ষা কৰিব লাগে, আমি যদি মেডাম মেফি আজিৰ দিনটোত যদি আমি শপত লওঁ যে জাতিটোক আমি ৰক্ষা কৰিম, কেনেকৈ কৰিম, এই কথাটো আমি স্পষ্ট হ'ব লাগিব। এই কথাটো আমি এনেধৰণে স্পষ্ট হ'ব লাগিব যে আমি উৎপাদনী অৰ্থনীতিৰ লগত আমি মানুহবিলাক জড়িত হ'ব লাগিব। আমাৰ তাত আমাৰ মানুহে লাও পানী খায়, সাঁজ, আপোনালোকে সাঁজ বুলি কয়, লাও পানী খায়, লাও পানী উপৰপুৰুষক দিয়ে। এই লাও পানীটো আমি খেতি কৰিবই লাগিব। চুকাফাই লৈ আহিছিল সেই শালি খেতি। আপোনালোকে যে কঠীয়া তোলে, কঠীয়াৰ সিঁচি, কঠীয়া তুলি, ভুই ৰুই
আঘোণত ধান দায় মুখত নাখায় চুকত থৈ আপোনালোকৰ উপৰিপুষক দি পিনিহে আপোনালোক ন খাই পিনিহে আমি যে খাওঁ এই যিটো পৰম্পৰা এইটো চুকাফাইৰ লগত লৈ অহা পৰম্পৰা এইটো টাই পৰম্পৰা এই যে খেতিটোৰ লগত আমাৰ সম্পৰ্ক আছে আমি যে আজি চবে মুগা ৰঙৰ কাপোৰবোৰ পিন্ধিছোঁ আমি মুগা কাপোৰ পিন্ধিছোঁ বা মুগা কাপোৰ নথকাসকলে আজি মুগা ৰঙৰ কাপোৰ পিন্ধিছোঁ এই মুগা ৰংটো এই মুগা কাপোৰটো আমাৰ জাতীয় বস্ত্ৰ এই বস্ত্ৰটো আমাৰ জাতীয় বস্ত্ৰ যেতিয়ালৈকে আমাৰ মুগা খেতি থাকিব তেতিয়ালৈকে আমাৰ এই সংস্কৃতিটো নেহেৰায় এইটো আমাৰ সংস্কৃতি মুগা সাজ পিন্ধাটো আমাৰ যেনেকৈ মেডাম মেফি বঁটাটো উপৰিপুষক দামক দিয়াটো আমাৰ সংস্কৃতি আমি তেনেকৈ মুগা সাজ পিন্ধাটো আমাৰ সংস্কৃতি আমি আমাৰ টাই শৈলীৰে আমি অন্তত আমি ইয়ালৈ যিমানবোৰ মানুহ আহিছোঁ সকলোৱে অন্তত আজি দিনটোত হ'লেও পাৰিলে সদায় পিন্ধিব লাগে আমি আজি দিনটোত হ'লেও আমি সাজযোৰ টাই শৈলীৰে পিন্ধিব লাগে আহোম শৈলীৰে